পোনপ্ৰথমতে ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জনালোঁ আৰু আজি বনাম আমি লাৰু। ইফালে মই কাটি আছোঁ নাৰিকল আৰু ৰুকিব লাগিব ইয়াৰ পিছত। এতিয়া এইখিনি মায়ে বনাইছে। আমাৰ ফালে এইখিনি মুড়ি বুলি কয়। এইটো চাউলৰে বনোৱা হয়, বৰা চাউলৰ। আৰু ইফালে মই কাটি আছোঁ নাৰিকল আৰু ৰুকিও আছোঁ ইফালে লাৰু বনাবৰ কাৰণে। নাৰিকলখিনি ৰুকা হোৱাৰ পিছত চেনিৰ লগত ইয়াতে গোটেইখিনি মিক্স কৰি আৰু অলপ টাইম থৈ দিম। তাৰপিছত ভাজি ল'ব লাগিব। 15 মিনিটমানৰ পিছত এতিয়া মায়ে ভাজি আছে নাৰিকলখিনি। অলপ আঠা আঠা কৰি ল'ব লাগিব যাতে লাৰুকেইটা অলপ টান হয়, তেনেকৈ ভাজি আছে মায়ে। আৰু এয়া লাড্ডু আধা বনোৱা হৈ গ'ল আৰু আধা বনাব আছে। আধা আপোনালোকক বনাই দেখাই দিলোঁ এইখিনি। আৰু এইখিনি বনাব আছে, মায়ে ভাজি হৈ গ'ল আধা। আজি হৈছে নেক্সট ডে আৰু আজি হৈছে গৰু বিহু। আৰু গৰু বিহুৰ কাৰণে দেউতাই ইফালে যোগাৰ কৰি আছে আৰু সিফালে আছে মাখিলতী পাত আৰু ইফালে হৈছে লাও বেঙেনা, তেনেকৈ দেউতাই যোগাৰ কৰি আছে। আৰু ইফালে তেল গৰুৰ শিঙত লগাবৰ কাৰণে। ইফালে আমাৰ শালিকি বিস্কুট খাই আছে। আমি আহিলোঁ এতিয়া চেপা দাঙিবলৈ। মায়ে এতিয়া চেপা পাতি থৈ দিছিল, মাছ লাগিছে নে নাই চাব আহিলোঁ। এইকেইটাই মাছ লাগিছে, বেছি লগা নাই, বৰষুণ দিয়া নাই, মানে যোৱা ৰাতি বৰষুণ দিলে লাগিলে হয়। এতিয়া ঘৰলৈ যাওঁ। হেল্ল' এভৰিৱান, হেপী ৰঙালী বিহু। আমি ৰঙালী বিহুৰ কাৰণে যাই আছোঁ ফটো উঠিবৰ কাৰণে। এই বছৰটোত কেইখনমান ফটো আমি ৰাখি থৈ দিম। আৰু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ অলেখ জনালোঁ। আৰু আমি এতিয়া বিহুৰ ড্ৰেছ পিন্ধি ফটো উঠিব গৈ আছোঁ আমি গোটেইকেইটাই। আৰু আপোনালোকে মোৰ ইনষ্টাগ্ৰামৰ লিংকটো দি দিম, আপোনালোকে ফ'ল' কৰিব প্লিজ। আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰি দিব। আৰু আজি হৈছে মানুহ বিহু আৰু মানুহ বিহুত আমি সৰুৱে ডাঙৰক সেৱা কৰোঁ। আৰু আমি সকলোৱে আমাৰ বুঢ়ীমাহঁতৰ ঘৰত চবে একগোট হওঁ আৰু প্ৰথমতে সকলোৱে সেৱা কৰি লওঁ, তাৰপিছত আৰু বাকীবিলাকক খুৰা, সৰুমা, মাজুমা সকলোকে